নমস্কাৰ সকলোকে। আজি মই আহিছোঁ আমাৰ ধেমাজিতে থকা মুংচাঙত। আমি জা-জোৱালি দুজনীয়ে আহিছোঁ। ল'ৰাটোৱে আমনি কৰি আছিলে, গা ধুব যাওঁ গৰম বন্ধত ক'তো নিয়া নাই কাৰণে আমনি কৰি থকাৰ কাৰণে দুইজনীয়ে বোলো মুংচাঙলৈকে লৈ যাওঁ। আনিলোঁ, আনি পাই পৰিৱেশটো ইমান সুন্দৰ লাগিলে মানে সেইটো কাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। বিৰাট ভাল লাগিলে। আপোনালোকেও আপোনালোকৰ ল'ৰা ছোৱালীক গৰম বন্ধত আঁতৰলৈ নিয়াতকৈ ওচৰতে আনিব পাৰিব। আমাৰ ধেমাজিতে আছে আৰু বহুতেই গম পায়। যিসকলে গম নাপায় তেওঁলোকক কৈছোঁ, ধেমাজি তেলিজান তিনিআলিতে আছে মুংচাং। বিৰাট সুন্দৰ, মানে বহুত ভাল লাগে। আপোনালোকে মানে মাকবিলাকে ৰিলচ বনাব পাৰিব, ল'ৰা ছোৱালীয়ে গা ধুব পাৰিব। বিৰাট সুন্দৰ পৰিৱেশ, মানে বিৰাট ভাল লাগে আৰু সকলোৱে এনেকৈয়ে এনজয় কৰি আছে। লগতে আমি মাকবিলাকেও মানে ৰিলচ বনোৱাত ব্যস্ত হৈ আছোঁ। আৰু যিসকলে অহা নাই অতি সোনকালে আহিব দেই, অতি সোনকালে আহক আৰু পৰিৱেশটো চাওক। কিমান সুন্দৰ পৰিৱেশ, পানীখিনিও কিন্তু তামাম চাফা আৰু মানে একদম বিৰাট ভাল লাগিলে। মানে পানীখিনি একদম চেঁচা পানী আৰু বতৰটো অলপ ডাৱৰীয়াও হৈ আছিলে আমি যোৱা দিনা। এইটো যোৱাকালিয়ে ভিডিঅ' হয়, মই মানে এডিট কৰিব পৰা নাছিলোঁ। আজি কৰিছোঁ, কৰি আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। আৰু বাহিৰত দেখিলেনে, এয়া এনেকৈ ইমান সুন্দৰকৈ মানে পানী পৰি আছে, সেইটো কাৰণে ভিডিঅ' কৰি থ'লোঁ অকণমান। একদম সুন্দৰ, মানে বিৰাট ধুনীয়া, মানে পৰিৱেশটো বিৰাট ধুনীয়া মানে। আৰু সন্ধিয়া সময়লৈকে থাকিলোঁ আমি। সন্ধিয়া সময়লৈকে থাকি আকৌ আমাৰ মানে পেট পূজাটো কৰিবই লাগিব। পেট পূজা কৰিবলৈ কাৰণে আহিলোঁ। তিনিওটাই পেট পূজা কৰি আৰু ঢেৰ আছিলে কাষ্টমাৰ, সেইটো কাৰণে অকণমান আমাৰ দেৰি হ'ল। দেৰি হ'লেও উপায় নাই আৰু হোটেলৰ অকণমান পৰিৱেশটো আপোনালোকক দেখুৱালোঁ। মই এইখনত আগতে আহি পোৱা নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম আহিছোঁ এইখন হোটেলত। ভাল লাগিলে।